হয়, পুনৰ আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক মোৰ ফেচবুক পেজৰ ইউটিউব চেনেলৰ ফলোৱাৰ্ছসকলক আৰু ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰসকলক স্বাগতম জনাইছোঁ। আজি আমাৰ নগাঁৱত বহুত দিন বন্ধ হৈ থকা এখন উদ্যান, শিশু উদ্যান, যিখন আছে আপোনাৰ নেহেৰুবালি ফিল্ডৰ লগতেই সৰ্বগাঁৱৰ পৰা আহিলে শিশু উদ্যানখন প্ৰথমতেই পাব। আৰু সেই শিশু উদ্যানখন আজি লাইট লগাই আটোমটোকাৰিকৈ ধুনীয়াকৈ সজাই পৰাই তুলিছে এই শিশু উদ্যানখন। আৰু শিশু উদ্যানখনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু ফেচবুক পেজৰ জৰিয়তে। মোৰ সকলো দৰ্শকে গোটেই ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ আৰু সকলো ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰসকল আৰু ফেচবুক পেজৰ ফলোৱাৰ্ছসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ফ'ল' কৰিবলৈ ফেচবুক পেজটো অনুৰোধ জনালোঁ। আৰু এনেকৈ এতিয়া বৰ্তমান সুন্দৰ কৰি তুলিছে এই শিশু উদ্যানখন। আৰু সমগ্ৰ দৃশ্য মই দেখুৱাই আছোঁ। এই শিশু উদ্যানখন প্ৰণৱ বৰুৱা শিশু উদ্যান, ধুনীয়াকৈ সজাই পৰাই তুলিছে এই শিশু উদ্যানখন। আৰু বহুদিনৰ পিছত এই শিশু উদ্যানখন ধুনীয়াকৈ লাইট লগাই বিভিন্ন ৰং বিৰঙৰ লাইট লগাই সজাই পৰাই তুলিছে এই শিশু উদ্যানখন। আৰু বহুদিনৰ মূৰত এই শিশু উদ্যানখন এতিয়া লোকসকল বিভিন্ন আমাৰ নগাঁৱৰ লোকসকলে আহি পেলাই ভাল পাব। আৰু আমি সৰু থাকোঁতেই মাহঁতে দেউতাহঁতে লৈ আহিছিল। আগতে আমি ইয়াতে অকণমান জোলনা আছিল। এতিয়ানো কি বস্তু আছে তাকে চাম। আৰু সমগ্ৰ দৃশ্যসমূহ মোৰ ইউটিউব চেনেলৰ ফেচবুক পেজৰ জৰিয়তে এই উদ্যানখন চাবলৈ পাব। আৰু এনেকৈ সজাই পৰাই তুলিছে, ধুনীয়াকৈ ডাষ্টবিনো লগাইছে আৰু এনেকৈ এই উদ্যানখন গঢ়ি তুলিছে সুন্দৰকৈ। আৰু মোৰ ইউটিউব চেনেলৰ ফেচবুক পেজৰ জৰিয়তে এই উদ্যানখন দেখুৱাইছোঁ কি সুন্দৰকৈ ৰং বিৰং লাইটেৰে বহুত আটকধুনীয়া কৰি তুলিছে। আৰু নগাঁও পৌৰসভাই যি আটকধুনীয়াকৈ কৰি তুলিছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু নগাঁৱৰ সদৰৰ MLA ৰূপক শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এনেকৈ আটোমটোকাৰিকৈ ধুনীয়াকৈ গঢ়ি তুলিছে এই শিশু উদ্যানখন। আৰু মোৰ ইউটিউব চেনেলৰ ফেচবুক পেজৰ জৰিয়তে এই শিশু উদ্যানখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে কি সুন্দৰকৈ গঢ়ি তুলিছে এই শিশু উদ্যানখন। পুনৰ এবাৰ দেখুৱাই আছোঁ মোৰ ইউটিউব চেনেলৰ জৰিয়তে মোৰ ভিডিঅ'সমূহত কি ধুনীয়াকৈ লাইটিং কৰিছে আৰু আটকধুনীয়া কৰি তুলিছে এই শিশু উদ্যানখন। চাৰিওফালে লাইট আৰু বহুতো লোক অহা পৰিলক্ষিত হৈছে। সৰু ল'ৰা ছোৱালীয়ে যাতে খেলিব পাৰে তাৰো সুবিধা কৰিছে। এই নগাঁও জিলাৰ যি পৌৰসভাই এই উদ্যানখন পৰিত্যক্ত অৱস্থাত পৰি আছিল বহুত দিন, আৰু এতিয়া বহুত আটকধুনীয়া কৰি তুলিছে এই শিশু উদ্যানখন। চাই থাকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে কি ধুনীয়া কৰি তুলিছে। মানুহে বহিবলৈ লয়, চেলফি তুলিবলৈ লয়, বহুতো লোক এনেকৈ দেখা পোৱা গৈছে। কি ধুনীয়া হৈ পৰিছে এই শিশু উদ্যানখন। সৰু ল'ৰা ছোৱালীয়ে জুলিবলৈ জোলনাও দিছে আৰু বহুতো খেলা বস্তুও দিছে সৰু ল'ৰা ছোৱালীয়ে যাতে খেলি ভাল পায়। আৰু বহুদিন আমি সৰু থাকোঁতে এই শিশু উদ্যানখনলৈ মা দেউতাই লৈ আহিছিল, আজিৰ পৰা 20 বছৰ 15 বছৰ আগতে। তেতিয়া ইমানো বস্তু নাছিল বাৰু। আৰু এতিয়া বহুতো বস্তু দেখা পোৱা গৈছে শিশুসকলে খেলি ভাল পোৱাকৈ। আৰু এনেকৈ শিশুসকলে খেলি আছে এই শিশু উদ্যানত। এনেকৈ দেখুৱাইছোঁ আপোনালোকক কম বেছি পৰিমাণে। আৰু মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। এনেকৈ বেলকনি বনাই দিয়া হৈছে যাতে ইয়াত সৰু সুৰা কিবা প্ৰগ্ৰাম পাতিব পাৰে।
আৰু ষ্টেজ প্ৰগ্ৰাম কৰিব পাৰে, অ'পেন ষ্টেজ। আৰু এনেকৈ বহুতো লোকে চেলফি তুলি থকা দেখা পোৱা গৈছে। বহুত সুন্দৰ কৰি তুলিছে এই উদ্যানখন। মিনিমাম আপোনাৰ 10 বছৰ মানেই পৰিত্যক্ত অৱস্থাত পৰি আছিল বুলি মই জ্ঞাত, আৰু তাতকৈ যদি বেছি সময় যদি পৰিত্যক্ত অৱস্থাত পৰি আছিল নাজানো, পাহৰিছোঁ। কিন্তু আমি সৰু সৰু থাকোঁতে এইখন উদ্যানতেই বহুত খেলা ধূলা কৰিছোঁ আহি পেলাই, আজিৰ পৰা 15-20 বছৰ আগত। আৰু বহুতো লোক আছে, এনেকৈ বহুতো লোক আজি ভিৰ কৰা দেখা পোৱা গৈছে এই উদ্যানখনত। বহুত সুন্দৰ হৈছে। এখন নগাঁৱত এটা অভাৱ আছিল এখন শিশু উদ্যানৰ, মাৰাৰ পৰা আছে যদিও, কিন্তু এখন শিশু উদ্যানৰ নেহেৰুবালি বহুত পুৰণা এই শিশু উদ্যান বহুত সুন্দৰ কৰি তুলিছে। মোৰ ইউটিউব চেনেলৰ ফেচবুক পেজৰ সকলো দৰ্শকক চাবলৈ অনুৰোধ জনাইছোঁ, আহিবলৈও অনুৰোধ জনাইছোঁ। বহুত বেডমিণ্টন খেলিবলৈ ক'ৰ্টো বনাই দিছে, বহুত খেলা ধূলা কৰাৰ সা সুবিধা গঢ়ি তুলিছে বৰ্তমান নগাঁও পৌৰসভাই। পুনৰবাৰ কওঁ, মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰক। সোনকালে ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ অলপ বঢ়াই দিয়ক। আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট দিব, মটিভেশ্যন কমেণ্ট, যাতে মই উৎসাহ পাওঁ আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আনিবলৈ। ধন্যবাদ। জয় আই অসম। আৰু এই পাৰ্কখনলৈ আহিব, শিশু উদ্যানখনলৈ, নগাঁও নেহেৰুবালিৰ লগতে অৱস্থিত।